মোলৈ কিয় নিলিখা চিঠি? বৰ আগ্ৰহেৰে লিখো তোমালৈ বুলি এখন হৃদয় ৰঙী চিঠি। মন কৰিলেই পাবা তাত মোৰ হিয়াৰ আবেগ অনুভূতি। যদিও একবিংশ শতিকা, যদিও SMS ইমেইলৰ বাহুল্যামী, তথাপি লোভ এৰিব নোৱাৰো এখনি চিঠিৰ দিয়াৰ নাইবা পোৱাৰ। নাই বুলিওতো দুখনকৈ চিঠি তোমালৈ বুলি পঠাইছো। আজিও লিখিছো এখনি নীলাখামৰ চিঠি। পোৱাৰ আনন্দকণ বাৰু তুমি পোৱানে? তুমি ৰোৱানে অধীৰ আগ্ৰহেৰে মোৰ দৰেই এখনি চিঠিৰ অপেক্ষাত? কেতিয়া পাম বুলি মই এতিয়াও ৰৈ আছো উত্তৰলৈ বুলি। সেই যে দিছিলো তোমাক চিঠি দুখনি, তুমি পাহৰিলা নেকি মোৰ ঠিকনা অথবা মোৰ নামটো? ধেত, সেয়া কেনেকৈ হ'ব পাৰে? তুমি চাগে চিঠি দুখন ফালি অথবা পৰি পেলোৱা নাই। মোৰ আশা এদিন আহিব তুমি পঠোৱা নীলাখামৰ চিঠি। অধীৰ আগ্ৰহেৰে ৰৈছো জানা, তুমি দিছানে ডাকত মোলৈ বুলি চিঠি?